everyone, welcome to my channel Life and Living with Priyam. আমি এতিয়া আহিছো লেকত কি লেক আছে নামটো খাতুৰি মাজি খাতুৰি কাৰাঞ্জি লেকত আহিছো ভাবিছো বোটিং কৰিম বুলি চাও আগতে কৰা নাই বাৰু বাট কৰিব বহুত মন আছে চাও ভিতৰত গৈ টিকট কাটি আছে টিকট কাউণ্টাৰত এন্ট্ৰেন্সটো বহুত ধুনীয়া হয় এই আমি লেকৰ ভিতৰত আছো এই ইফালে আছে লেকটো আমি গৈ আছো এতিয়া লেকত মানুহে বোটিং কৰিয়ে আছে এইবিলাক মানুহ বোটিং কৰি আহিলে ইয়াৰ ভিতৰত আৰু ইমান ধুনীয়া বতাহ পাৰিম নাজানো পাৰিম নে নোৱাৰিম বোটিং কৰি আছে এনেকৈ হয় ন অলপমান লুজ কৰি লৈ পেলাই বাবা চিধা যাই আছে এফালে চাওক একবাৰ ইমান চিৰিয়াছলি কিয় ড্ৰাইভ কৰি হ'ব আৰু ক'ৰবাত গুচি যাম আৰু 20 মিনিট সময় যাম আৰু আমি মানে ঘূৰি দিম আৰু এইয়া ভাল লাগিছে নে নাই মজা কিন্তু এইকেইটা পিন্ধি কিনে অশান্তি হৈছে লাইফ জেকেট কেইটা সেফটি ন উঠি বহুত ভাল লাগিছে আৰু চলাই আছো নিজে এইয়া পেডেল মাৰি আছো মজা লাগিছে চ' আমি এতিয়া বৰ্তমান সাগৰৰ মাজত আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড আচ্ছা অ'কে উই আৰ ইন আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড মজা লাগিছে মজা চাব সিহঁতক আমি খুন্দাই দিম মজা এনেকৈ মাৰি আছো পেডেল আমি বেছি এইফালে গুচি আহিছো এইফালে যাব নোৱাৰি আৰু এইফালে যে এই হেৰিকেইটা আছে সেইফালে যাব নালাগে এই পতকাকেইখন আছে ঘূৰাই দিয়ক ঘূৰিছেনে এইবাৰ ঘূৰিছে আমি ঘূৰি গলো এতিয়া আমি ঘূৰাই দিছো কিন্তু ৰ'দটো মুখতে পৰিব এতিয়া চকুতে পৰিব নহয় এতিয়া এইফালে ঘূৰি গ'লে গ্লাছটো লাগিব নেকি ঘূৰাই আছে ন ঘূৰাই আছে ন এই আকৌ পানীটো দিছে ইয়া দেখিছেনে এটা দেখি পায়নে ৱাও আমাৰ লেকতে ইমান ভাল লাগিছে অচেনত গ'লে কিমান ভাল লাগিব আমি এবাৰ অচেনত মাৰিছিলোঁ পেডেল হয় নেকি হেৰি যাওঁতে গোৱাত যাওঁতে যি আলিনি হৈছে কি হৈছে এনে আৰু কায়াকিং কৰিছোঁ ভাগৰ লাগি যায় ইমান ৰবা ইমান নাই কৰা নাই এতিয়া মই মাৰাই নাই একো কৰা নাই ৰ'দটো পৰা মুখ কৰিছে তাকেতো ৱাও আমি সেইখিনি জাগাত যাব পাৰোঁ এই আইলেণ্ডখিনি যে আছে ভাগৰ লাগিছে নেকি এইফালে অকণমান এইফালে দিয়ক নহ'লে আকৌ এনেকৈ ঘূৰি দিম আইলেণ্ডৰ নিচিনা হয় এইখিনি ইমান ধুনীয়া ইমান চিৰিয়াছ হৈ চলাব নালাগে য'তে গ'লেও কথা নাই ন আমি খালি হেৰিত নগ'লে আচ্ছা
ৱাও ৱাও এনেকৈ ময়ূৰা পাৰ হৈ যায় ৰাস্তা দে হা ৱাও ফাইনেলি এটা বস্তু পাই গ'লো দেখা ইমান ওচৰৰ পৰা ময়ূৰৰ পাখিকেইটা চা ইমান ধুনীয়া ন ক'ত যা ঐ দৌৰিল দেখিছে ইমান মৰম লাগে পাখিখন মেলি দিলে যে কি ভাল লাগিল হয় আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ চেনেলটোত নতুন হয় আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰত মৰম দিব আৰু মাইচৰত যোৱা আৰু এটা ভিডিঅ' আহি আছে দুদিন পিছত মই আপলোড কৰি আছোঁ চ' আপোনালোকে ভিডিঅ'বোৰ চাই যদি ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব